দুৰ্গা পূজা গুচি গ'ল আৰু এতিয়া বাইক ল'লে কোনো অফাৰ নাপাওঁ বুলি ভাবি আছে নেকি আপুনি? আপোনাৰ ভাবাটো ভুল। এতিয়াও এইচাৰ অটো এজেন্সি আপোনালোকলৈ আগবঢ়াইছে বাম্পাৰ অফাৰ। কি অফাৰ শুনিলে আপুনিও আচৰিত হৈ যাব। কিয়নো এতিয়াও এইচাৰ অটো এজেন্সিয়ে প্ৰতিটো বাইকৰ লগতে ৩,০০০ টকাৰ পৰা ১০,০০০ টকালৈকে ডাইৰেক্ট কেছ ডিছকাউণ্ট। আৰু সেইখিনিয়ে নহয়, লগতে আগবঢ়াইছে গিফ্ট, দুটাকে হেলমেট, এচেছৰিজ ফ্ৰী, আৰাৰৰ এটা ৰুম হিটাৰ ফ্ৰী, ৩,০০০ টকাটো ডিছকাউণ্ট আছে। লগতে চিট কভাৰ, বাইক কভাৰ, এয়াৰফোন, হেডফোন, হুডি, পেট্ৰল, মিল্টনৰ হটকেছ চাব পাৰে। এয়া মিল্টনৰ হটকেছ, মিল্টনৰ হটকেছটোও ফ্ৰী। এইখিনি যিখিনি গিফ্ট আছে আপোনালোকৰ বাবে আছে। আৰু যদি আপোনালোকে বাইক ল'বলৈ বিচাৰি আছে ল' ডাউন পে'মেণ্টত, এতিয়া ল'ব পাৰিব বাইক এইচাৰ অটো এজেন্সিৰ পৰা। আৰু মহিউল ভাই এটা আছে ফাইনেন্সৰ মেনেজাৰ, ক'ব আপোনালোকক ফাইনেন্সত বাইক ল'লে কিমানখিনি সুবিধা পাব আপোনালোকে আৰু কিমান ইণ্টাৰেষ্ট ভৰিব লাগিব, এতিয়া বাইক ল'লে কিমান ডাউন পে'মেণ্ট দিব লাগিব, মোটামুটি কিমান ডাউন পে'মেণ্ট দিলে আপুনি ইয়াৰে পৰা বাইক লৈ যাব পাৰিব, ফাইনেন্সত বাইক ল'লে কি অফাৰ পাব আৰু কেছত বাইক ল'লে কি অফাৰ পাব, সবিশেষ আমি মহিউল ভাইৰ পৰা আজি জানিবলৈ বিচাৰিছোঁ। হয়, আপোনালোকে নিশ্চয় শুনিছে এইচাৰ অটো এজেন্সি মন্দিয়া বাজাৰ শ্বৰুমত আমি এই গোটেই মাহলৈকে আমি অফাৰ দি থাকিম। ফাইনেন্সত যদি আপোনালোকে গাড়ী লয় ৫,০০০ পৰা ১০,০০০ টকা কেছ ডিছকাউণ্ট পাব, দুটা হেলমেট পাব, এটা ৰুম হিটাৰ পাব, এটা মিল্টনৰ হটকেছ পাব, আপোনালোকে হেডফোনো পাব। আৰু যদি আপোনালোকে ফাইনেন্সত গাড়ী লয় একদম ল' ইণ্টাৰেষ্ট, ল' ডিপি, ১০,০০০ পৰা ১৫,০০০ টকা আপোনালোকে জমা দিলে ১০ মিনিটত আমি গাড়ী ওলাই দিব পাৰিম। আপোনালোকে ফাইনেন্সত গাড়ী ল'লে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক লৈ আহক, বাকী একো নালাগে। যদি কোনোবাই কেছত বাইক ল'বলৈ বিচাৰি আছে যে মই কেছত ল'ম, তেনেহ'লে সি কোনো অফাৰ নাপায় নেকি? পাব, নিশ্চয় পাব। আমি কেছ লোৱা কাষ্টমাৰৰ কাৰণে আমি অফাৰ দিছোঁ, তেওঁলোকেও পাব নিশ্চয়। ৩,০০০ পৰা ১০,০০০ টকা তেওঁলোকেও ডিছকাউণ্ট। যদি আপোনালোকে কেছতো বাইক লয়, মানে আগতে এইখিনি নাছিলে না? নাই, আগতে নাছিলে। যদি এতিয়া আপুনি কেছত বাইক লয় তেনেহ'লে ৩,০০০ টকাৰ পৰা ১০,০০০ টকালৈকে ডাইৰেক্ট কেছ ডিছকাউণ্ট পাব, লগতে দুটাকে হেলমেটো পাই যাব। আৰু এটা আপোনালোকে আচৰিত হ'ব শুনি, বাইকৰ লগত যি এচেছৰিজ একদম বিনামূল্যত পাব, কোনো পইচা নালাগে। যিমান এচেছৰিজ লাগে এটা বাইক সজোৱাতে চব এচেছৰিজ আপোনালোকে ফ্ৰী পাব। এচেছৰিজত ক'বলৈ গ'লে যেনেকুৱা আপোনাৰ থাকে কিছুমান বাইকত, বৰ্তমান যিখিনি বাইক আছে এইখিনি বাইকত এচেছৰিজ নাহে। যেনেকুৱা আপোনাৰ এইটো 220F ত লুকিং গ্লাছটো লগোৱা নাই, সেনে লুকিং গ্লাছটো আপোনাক লগাই দিয়া হ'ব ইয়াৰে পৰা। লেডিজ ফুটৰেষ্ট এইটোও লগাই দিয়া হ'ব। আৰু লগতে আপোনাৰ ছেফগাৰ্ডটো আপোনাক লগাই দিয়া হ'ব। যিখিনি এচেছৰিজ কোম্পানীৰ পৰা নাহে, লগতে মানে লগাব লাগে, সেইখিনি আমি এইচাৰ অটো এজেন্সিৰ তৰফৰ পৰা আপোনালোকক বিনামূলীয়াকৈ দিম।